Hey guys, welcome to my YouTube channel Luna MDB. আজি মই দাৰ্জিলিঙৰ একদম মজা ঠাইত আপোনালোকক লৈ গৈ আছো গতিকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব আজি হৈছে দাৰ্জিলিঙত আমাৰ থাৰ্ড ডে আৰু থাৰ্ড ডে বতৰটো দেখিছেই আপোনালোকে একেবাৰে বৰষুণ বেয়া বতৰ দেখিছে নহয় কুঁৱলীৰ কোবত একো দেখাই নাপায় আসলতে আজি আমি যাবলৈ ওলাইছো মিৰিকৰ একদম ধুনীয়া ভিউবিলাক আপোনালোকৰ আগত লৈ আহিম গতিকে ভিডিওটো আপোনালোকে একদম স্কিপ নকৰিব একদম মজা ঠাই দেখুৱাইছো আজি আপোনালোকক বন্ধু বান্ধৱীসকল আজি আমি মিৰিকৰ পাছত নেপালতো সোমাম গতিকে চাব দেই আপোনালোকে নেপালত আমি কি কৰিলো ক'ত গ'লো আৰু এয়া হৈছে দাৰ্জিলিং টু মিৰিক ৰোড দেখিছেই নহয় চাৰিওফালে কেৱল সেউজীয়া ৰাস্তাৰ দুয়ো কাষে কেৱল পাইন ট্ৰী আৰু দাৰ্জিলিঙৰ পৰা মিৰিক পাবলৈ আমাক সময় লাগিব প্ৰায় 2 ঘণ্টা প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰি গৈ থাকোঁতে কেনেকৈনো 2 ঘণ্টা সময় পাৰ হ'ল গমেই নাপালোঁ চাওক মিৰিকৰ ৰাস্তা দি আহি থাকোঁতে ইমান ধুনীয়া হেল্ল' এভৰিৱান আৰু এতিয়া আমি আহি পাইছোঁ এটা বহুত ধুনীয়া স্পটত দেখিছেনে প্ৰথমতে আপোনালোকে চাই লওক তাৰপিছত নামটো কৈ আছোঁ চাওকচোন কিমান ধুনীয়া পাইন ট্ৰিজ এইবিলাক আৰু বেক চাইডটো চাব নেকি বেক চাইডটো মষ্ট বিউটিফুল চাওক সেইফালে আৰু প্লেচটোৰ নাম হৈছে সুখিনা নে কিবা এনেকুৱা টাইপৰ আছিলে ৰ'ব মই সুধি ভালকৈ জনাই আছোঁ ৱাও চাওকচোন ইমান ধুনীয়া লাগিছে নহয় আহি পাইন গছবোৰ দেখিবলৈ এনেই ধুনীয়া তাতে আকৌ ইমান ফগ মাই গড আৰু ইয়াৰে যে ৰাস্তাৰ কাষত কিছুমান সৰু দোকান আছে তাতে একদম গৰম ম'ম' মেগী অকণমান চাহ খাই দিব আৰু আপোনাৰ একদম মানে দিল খুচ হৈ যাব আৰু অ' মাই গড আৰু সোমোৱাৰ আগতে আমি প্ৰথমতে টিকেটটো কাটি ল'লোঁ এজনৰ 20 টকাকৈ লয় আৰু মই নহয় এই ধুনীয়া ঠাইটোত মই ধুনীয়া ৰিলছো বনাইছোঁ আৰু সেই ৰিলছবোৰ আপোনালোকে দেখিবলৈ পাব মোৰ ইনষ্টা আইডিত আৰু মোৰ ইনষ্টা আইডিটো হৈছে এইটো মই তলতে দি দিছোঁ বন্ধু বান্ধৱীসকল একদম এয়া মানে কি হৈছে এখন মানে আমাৰ ধৰতিত থকা বৃন্দাবন আৰু দেই বহুত ধুনীয়া মানে এতিয়াৰ পৃথিৱীখনৰ বৃন্দাবন আপুনি চাওক না একদম এনেকুৱা এটা মানসিক শান্তি যিটো হেক্টিক লাইফৰ পৰা আপুনি যদি ৰিলিজ পাব বিচাৰিছে আপুনি আহক একদম দাৰ্জিলিং আহি মিৰিক ৰোডত আহি যাব বাটে এনেকুৱা জেগাবোৰ পাই যাব আৰু মিৰিক গৈ পালেতো আৰু ধুনীয়া জেগা আছে দেখাবলৈ তাৰপিছত আমি আৰু এটা প্লেচ আছিলে আমি যাব লগা সেইটো হৈছে আপোনাৰ লামাহাটাও বহুত ধুনীয়া জেগাই আছে কিন্তু আমি নাযাওঁ বুলি ভাবিছোঁ কাৰণ লামাহাটাটো এনেকুৱাই জেগাবিলাকে গৈ পাম আমি সেইকাৰণে লামাহাটা নাযাওঁ বুলি ভাবিছোঁ লামাহাটা গ'লে ত্ৰিবেণী চাব পাৰিব আৰু কিবাকিবি আছে জেগা আপোনালোকে চাব পাৰিব ঠিক নাই যাব পাৰোঁ কাইলৈ আমাৰ হাতত টাইমটো আছে বাৰু গতিকে কাইলৈও যাব পাৰোঁ আৰু মানে কি ক'ম আৰু দিল খুচ হৈ গৈছে ইমান ভাল লাগিছে চাওক না চাই থাকিলেও হেঁপাহ কিবা যাবই মন যোৱা নাই ইমান ধুনীয়া লাগিছে কিন্তু যাওঁ বাৰু হ'লেও বেলেগ প্লেচকেইটাও চাওঁগৈ সেইকেইটাও আৰু ধুনীয়া হ'ব পাৰে আহি যাব এয়া হৈছে আমি এইমাত্ৰ চোৱা ঠাইটো আৰু তাৰে ফ্ৰণ্টত সৰু দোকানবিলাক আছে এতিয়া একাপ ধুনীয়া চাহ খাই লওঁ লাল চাহ ইয়াৰ চাহৰ টেষ্টটো সঁচাকৈ বেলেগ বহুত ধুনীয়া লাগে আমি এতিয়া পাইন ফৰেষ্টৰ পৰা ওলাই আহিলোঁ অন্য এটা ধুনীয়া ঠাইলৈ বুলি বন্ধু বান্ধৱীসকল বহুতেই কৈছে বৰষুণৰ দিনতনো তোমালোকে পাইন ফৰেষ্ট কেলৈ গৈছা কিন্তু মই তেওঁলোকক কওঁ বৰষুণৰ বতৰ নোহোৱা হ'লে জানো এই বতৰৰ মজাটো আপোনালোকে পালে হয় বৰষুণৰ বতৰ হোৱাৰ কাৰণেহে পাইন ফৰেষ্টৰ মাজত আমি কুঁৱলীবোৰ দেখা পালোঁ আৰু যিয়ে তাৰ সৌন্দৰ্যটো আৰু বহু গুণে বৃদ্ধি কৰিলে নে কি কয় পাইন ফৰেষ্টৰ পৰা কিছু দূৰ আগুৱাই আহি আমি পালোঁ গলিটাৰ ভিউ পইণ্টৰ এই গছ কেইডালৰ ডিজাইন চাওকচোন বাৰু সঁচাকৈ মনোমোহা আৰু এই গলিটাৰ ভিউ পইণ্টক সীমানা ভিউ পইণ্ট বুলিও কয় এইফালে সীমানা লিখা আছে আৰু আনফালে এইখন বৰ্ডত গলিটাৰ লিখা আছে একেটাই জেগা আৰু এইজনী গৰুজনী যে পোহনীয়া গৰু হয় ইয়াত গৰুবিলাক এনেকৈ এৰি দিয়ে ডিঙিতে টিলিঙা এটা বান্ধি দিয়ে তাৰপিছতে এনেকৈ টাইমলি গুচি যায় নহ'লে বা নিবলৈ গুচি আহে টিলিঙাটো টিলিং বাজি আছে একদম তৎক্ষণাতে অকণমান মুকলি হৈছে চাওক আপোনালোকে
এইটো চাইডে মুকলি হৈ আহিছে হয়তো এইখিনিতো হ'ব পাৰে লাহে লাহে এইখিনিতো কেইডালমান গছ দেখা যোৱা গৈছে ইয়াত ধৰিব পাৰিছেনে এইফালে গছ কেইডালমান দেখা যোৱা গৈছে তেতিয়াতো সেইকেইটাও দেখা নাছিলোঁ বৰ ধুনীয়া লাগিছে কিন্তু দেই এই গছডাল চাওকচোন এফালে ডালেৰে ভৰ্তি আনফালে আকৌ একোৱেই নাই বৰ বেলেগ ডিজাইন এটা উঠিছে দেই এই গছডালৰ আৰু এই গলিটাৰ ভিউ পইণ্টৰ পৰা চিধা চিধি তললৈ চালে আপোনালোকে নেপাল দেখা পাব এতিয়া পিছে গলি থকাৰ কাৰণে নেপালখন দেখা পোৱা নগ'ল ইয়াৰ পৰা গলিটাৰ ভিউ পইণ্ট বা সীমানা ভিউ পইণ্টৰ পৰা আমি গুচি আহিলোঁ আৰু গুচি আহি বাটত এডোখৰ বহুত ধুনীয়া ঠাই পালোঁ সেয়ে আমাৰ গাড়ীখন দাদাজনক ছাইড কৰি ৰখাই দিব দিলোঁ আৰু তাতে কেইখনমান ফটো উঠিলোঁ আৰু ভিডিঅ' বনালোঁ আৰু কেইটামান শ্বৰ্টছ বনাই মই মোৰ হাজবেণ্ডৰ চেনেলত আপলোড কৰি দিছোঁ মই হাজবেণ্ডৰ চেনেলৰ লিংকটো দি দিম তাতে গৈ আপোনালোকে সেই শ্বৰ্টছকেইটা চাবলৈ পাৰিব আৰু ভাল লাগিলে মোৰ চেনেলৰ লগতে হাজবেণ্ডৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰিব বন্ধু বান্ধৱীসকল মোৰ এই গোটেই জাৰ্ণিটোত উঠা ধুনীয়া ধুনীয়া ফটোবোৰ মই মোৰ ফেচবুক আৰু ইনষ্টাত আপলোড কৰিছোঁ আপোনালোকৰ যদি ফটোবোৰ চাব মন যায় তাতেই চাব পাৰিব আৰু এইটোৱে হৈছে মোৰ ইনষ্টা আইডি এইটো পশুপতি ফটাক ইয়াৰে এটা বস্তু দেখাই দিওঁ আপোনালোকক চাওক না ঢেকীয়াবোৰ কেনেকুৱা দীঘল দীঘল ফটোত আপোনালোকে ধৰিব পাৰিছেনে নেজানো কিমান দীঘলটো এইটো কিমান হ'ব জানেনে কমচে কম 2.5 পৰা 3 ফুটমান দীঘল হ'ব এই হৈছে পশুপতি ফটাক আপোনালোকে দেখিছে বহুত টুৰিষ্ট আহে ইয়াত চাবৰ কাৰণে ইয়াত এখন বহুত ধুনীয়া মাৰ্কেটো আছে এইবিলাক আপোনালোকে চাব পাৰে দোকানবিলাক আৰু এতিয়া আমি ক'ত আছোঁ জানেনে এইখনৰ ফ্ৰণ্টত আছোঁ কিন্তু এইবিলাক ইগন'ৰ কৰিব এইবিলাক য'তে ত'তে থাকেই বাৰু আৰু এতিয়া আছোঁ আমি নেপালত মানে আমি সেই পশুপতি দেখাইছিলোঁ যে পশুপতিৰ পৰা সেইফালে এণ্ট্ৰি কৰি মেলি আমি এতিয়া নেপাল বৰ্ডাৰৰ পৰা ভিতৰলৈ সোমাই আহিলোঁ বৰ্ডাৰৰ ভিডিঅ' নল'লোঁ ল'ব নোৱাৰে সেইকাৰণে এতিয়া মই ভাবিছোঁ নেপালৰ পশুপতি মাৰ্কেটটো আপোনালোকক অকণমান দেখাওঁ বুলি আৰু আচলতে গাইজ মই মাত্ৰ গম পালোঁ এইটো বোলে পশুপতি মাৰ্কেট নহয় এইটো মানে বৰ্ডাৰত থকা মাৰ্কেটটোহে আৰু এইটোৱে হৈছে মানে গেটটো নেপাল টাপাইকো হাৰ্দিক স্বাগত গদৈ কিবা লিখা আছে ৱেলকাম টু নেপাল এইটোৱে হৈছে গেটটো আৰু এয়া আমি নেপালৰ খানা খাই আছোঁ দেই আমি নেপালৰ মানে গেটটো দি সোমাই আহিয়ে বহুত ভোক লাগিছিলে যে একো খোৱা নাছিলোঁ এতিয়া নেপালৰ ৰেষ্টুৰেণ্টখনত সোমাই এয়া পুৰি খাই আছোঁ আৰু এইফালে ঘুগনি আছে অমলেট অৰ্ডাৰ কৰা হৈছে পিঁয়াজ দিছে কিন্তু এটা বস্তু চাওকচোন লুচিটো যে পুৰিটো ইমান ডাঠ কৰিছে নহয় ধৰিব পাৰিছেনে বাৰু বহুত ডাঠ আছে এয়া চাওক বহুত ইমানখিনি ডাঠ আছে কিন্তু কেনেকুৱা ফুলিছে চাওকচোন গোটেই প্ৰত্যেকখনে ফুলা আৰু এনেকুৱা চফ্ট এয়া আমি পশুপতিৰ পৰা আহি গ'লোঁ নেপালৰ ভিতৰলৈ মানে পশুপতি মাৰ্কেটটোলৈকে নগ'লোঁ আৰু নেপাল বৰ্ডাৰতে যিটো মাৰ্কেট আছে বহুত ডাঙৰ মাৰ্কেট সেইটোৱে চালোঁ আৰু তাত যিখিনি বস্তু আছে নেপালৰ সেই পশুপতি মাৰ্কেটতো সেইখিনিয়ে বস্তু পাম আৰু এটা মন্দিৰ আছে সেই মন্দিৰটো চাবলৈ যায় কিন্তু সময় অকণমান নাটনি হ'ব যেন নিচিনা পাই আমি তালৈ নগ'লোগৈ আমি এতিয়া বহুত এটা ধুনীয়া ঠাইত আছে আপোনালোকক মই ভালকৈ দেখুওৱা নাই চাবলৈ ৰেডি নে আপোনালোকে বহুত ধুনীয়া ঠাইটো ৰেডি 1 2 3 দেখিছেনে ৰাইজ ৰ'ব আৰু দেখাই আছোঁ ৰ'ব আঁতৰি নাযাব চাই থাকক আচল ঠাইখিনি এতিয়াও দেখুৱাই নাই হেয়া দেখিছে আচলতে চাহপাতৰ ক্ষেত্ৰত চাহ গছৰ ক্ষেত্ৰত আমি নিজেই ধনী হয়নে নহয় কওকচোন অসমখনে ধনী কিন্তু ইয়াত মানে ইমান ধুনীয়া লাগিছে দেখি পাহাৰত আছে যে খেতিবিলাক আৰু যিমান দূৰ দূৰণিলৈ দেখা পাওঁ কেৱল চাহ গছ ইমান ভাল লাগিছে দেখি নহয় সেইটো কাৰণে দেখাইছোঁ ভিউটো বহুত ধুনীয়া আৰু এখন টি গাৰ্ডেন হয় গোটেই পাহাৰকেইটা মিলি আৰু এই গাৰ্ডেনখনৰ নাম হৈছে উকাইটি টি গাৰ্ডেন চাওক না কেনেকুৱা ধুনীয়া লাগিছে এখনে উকায়া টি গাৰ্ডেন আৰু মই যিমানেই নহওক এইটো চিনাৰীটো ভাল পাইছোঁ বাৰু কিন্তু আমাৰ অসমৰ চাহ আমাৰ আটাইতকৈ বেছি প্ৰিয় নহয় জানো যিটো আমাৰ গৌৰৱ হয় আমাৰ আৱেগ হয় নহয়নে অসমৰ চাহ আৰু এইটো ভিউটো দেখাই দিছোঁ অকণমান মই তললৈ আহিছোঁ এতিয়া এইফালে ৰাস্তাটো ওপৰত আছে আৰু এইটো জেগাত লৈ নি আছোঁ ৰ'ব খুব ধুনীয়া জেগা এটা খুব ধুনীয়া জেগা মানে ভিউটো কি কম চাই থাকিলেও হেঁপাহ নপলোৱা সেইটো ঘৰটো দেখিছেনে ৰেড কালাৰ ঘৰটোৰ কাষেৰে ৰাস্তাটো গৈছে তাৰ পৰা কিমান ওপৰলৈ ৰাস্তাটো উঠি গৈ আছে দেখিছেনে এনে ঘৰটো এনেকুৱা মৰমিছে ন ঘৰটোৰ কাষেদি যে ৰাস্তাটো গৈ আছে খালি ওপৰি গৈ আছে দেখিছে চাওক
কিমানখিনি জুম কৰিছোঁ আৰু কেনেকুৱা ধুনীয়া লাগিছে দেখি পেলাই গোটেই গ্ৰীণৰ মাজত অকল এটা ৰেড কালাৰ জিলিকি আছে চবফালে বৰ ভাল লাগিছে দেখি পিছে মই এটা কথা ভাবিছোঁ দেই ইমান শ্লপটো ইমান বেছি মানে পাহাৰকেইটাৰ ইমান শ্লপিং আপোনালোকে দেখিছে এইটো কেনেকৈ পাত ছিঙে মানুহে মানে সমান জেগাটো সমান হ'লে মানে কি হয় অলপ ছিঙাত সুবিধা হয় ন এতিয়া পাহাৰখনৰ মানে ফটোত কেনে লাগিছে মই নাজানো কিন্তু ইয়াৰে শ্লপিংটো বহুত বেছি এনেকুৱা ইয়াত বাৰু পাত কেনেকৈ ছিঙে মানুহে মই ভাবি আছোঁ এই কথাটো মই দেখাৰ পৰা ভাবি আছোঁ গম পাইছিলে কালিও দেখিছোঁ চাহ বাগানবিলাক মই সেইটো কথাই ভাবিছোঁ কেনেকৈ ছিঙে ইমান ওপৰলৈ একদম ওখলৈকে চাহ গছ আছে কেনেকৈ ছিঙে চাহপাতবিলাক গাইজ আৰু এটা ইণ্টাৰেষ্টিং বস্তু দেখাম দেই আপোনালোকক লাহে লাহে জুম কৰি দিছোঁ এই একদম আঁতৰত কিবা এটা ৰঙাকৈ আছে দেখা পাইছেনে একদম আঁতৰত ৰ'ব দেখাই আছোঁ সেয়া ছাতি এটা লৈ মানুহ বহি আছে দেখিছেনে কেনেকৈ গ'ল কি কথা নাজানো আৰু দেই কেনিবা ৰাস্তা আছে এইবিলাক এয়া দেখিছেনে ধৰিব নোৱাৰা হৈ গ'ল ইমান ধুনীয়া লাগিছে ন হ'ল আৰু এতিয়া আমি যাওঁ নহ'লে আচল ভিউ পইণ্টটো আমি নাপামগৈ গৈ আৰু এতিয়া আমি ওকায়া টি ষ্টেটৰ পৰা পালোহি মিৰিক পালোহি মিৰিকত সোমাই এতিয়া আমি মিৰিকত কি আছে চাবলৈ যাম আৰু এয়াই হৈছে মিৰিক বহুত পাৰ্কিং আছে গোটেইডাল পাৰ্কিঙে বহুত ডাঙৰ আৰু আমিও সেই গাড়ীৰ পৰা নামিছোঁ বৰষুণো পৰিছে দেখিছেনে টোপালবোৰ ৰাস্তাতে আহিছে আৰু ডাঙৰ ডাঙৰ টোপালে আহিছে ছাতি আনিছোঁ বাৰু এতিয়া আমি এইফালে এনেকৈ ঘূৰি পেলাই যাম মিৰিক লেক এয়া মিৰিক লেকলৈ গৈ আছোঁ আমি এইফালে পাহাৰৰ ওপৰলৈও যাব পাৰে আৰু এটা কথা কওঁ মানে অলপ মোৰ মনটো বেয়া আৰু মনটো মানে বেয়া কিয় লাগিছে জানেনে এতিয়া এইটো সময়ত মৰিগাঁৱত ধুনীয়া অনুষ্ঠান আছিলে যিটো অনুষ্ঠানৰ কাৰণে আজি কিমান দিনৰ পৰা মই ৰখি আছিলোঁ একেবাৰে হেঁপাহৰ অনুষ্ঠান মানে ক'বলৈ গ'লে আজি এটা ধুনীয়া চাৰ্টিফিকেট পালোঁ হয় সেইখন হৈছে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ চাৰ্টিফিকেট ইমান ধুনীয়াকৈ নাচি মেলি আহিলোঁ ইমান কষ্ট কৰিলোঁ আৰু এই চাৰ্টিফিকেটখন নিজ হাতেৰে ল'ব পৰাটো এটা সৌভাগ্যৰ কথা কিন্তু কি হ'ব মানে চৰকাৰে ডেটটো ঘোষণা কৰাৰ আগতে আমাৰ গোটেই টিকটছ ফ্লাইটৰ টিকেটছ হৈ গৈছে ট্ৰেইনৰ টিকেটছ হৈ গৈছে হোটেল বুকিং হৈ গৈছে সকলোখিনি হৈ গৈছে এতিয়া কেঞ্চেলো কৰিব নোৱাৰোঁ এতিয়া মিটিঙত মানে দেউতাই কল কৰিছে মোক এতিয়া দেউতাই কল কৰোঁতে একো শুনা নাপাওঁ জাষ্ট মই এটাই শুনিছোঁ চিট পখিলা উৰাই দি চবে একদম পূৰা নাচি আছে বহুত মনতো পৰি আছে মানে মিৰিক লেক এয়াই হৈছে মিৰিক লেক এয়া চাবলৈ আহিছোঁ যদিও মানে কিবা এটা মনটো মানে বহুত বেয়া লাগিছে দেউতাই তাতে কল কৰি দিলে যে শুনা পাই গ'লোঁ বহুত বেয়া লাগিছে আৰু মোৰ চাৰ্টিফিকেটখন দেউতাই ল'ব কাৰণেতো ভাবিলে বাৰু ভালো লাগে গতিকে মানে হৈ গ'ল আৰু মই এইফালে আহিলোঁ দেউতাই চাৰ্টিফিকেটখন পালে আৰু মিৰিকত এনেকুৱা এটা মন্দিৰ আছে ওপৰলৈ এইফালে ষ্টেপেৰে উঠি যাব পাৰিব আপোনালোকে তাতো যাব পাৰিব ধুনীয়া ধুনীয়া পাইন ট্ৰী আছে পাইন ফৰেষ্ট আছে আপোনালোকে তাত ধুনীয়া ফটো শ্বটো কৰিব পাৰিব আৰু এইটো হৈছে মিৰিক লেক একদম ব'টিং আছে ইয়াতে আপোনালোকে ব'টিঙো কৰিব পাৰিব আমি এতিয়া পিছে নকৰোঁ কাৰণ বহুত আগে পিছে কৰিছোঁ বাৰু কিন্তু এইটো চাওকচোন ইমান ভাল লাগিছে বেক চাইডটো সেয়া চাওক ন আমি বাৰু সেইফালেদি আহিলোঁ এতিয়া আমি অপজিট চাইডটো পালোঁহি আৰু এয়াই হৈছে মিৰিক ইয়াত ইমানেই ব'টিং হৈ আছে কিন্তু ইয়াতে চাওক কাকো লাইফ জেকেট নিপিন্ধায় আপোনালোকে অকণমান চাব আৰু আমাৰ সেইফালে ক'ৰবাত ব'টিং হ'লে লাইফ জেকেট পিন্ধাইহে কিন্তু বাৰু কৰাই চাওকচোন অকণমান আগতে কিমান ক্লিয়াৰ আছিলে এতিয়া লগতে ফগ আহি পেলাই কেনেকুৱা হৈ গ'ল দেখিছে একো নেদেখা হৈ গ'ল আৰু এইটো লেক চাওক এইটো লেক একো নেদেখা হ'ল কেনেকুৱা তৎক্ষণাতে ফগ আহি যায় দেখিছেনে একদম উৰি আছে কেনেকুৱা হৈ আছে এইখিনিতে দেখা নাপায় লেকটোৰ পাৰতে আছোঁ আমি কিন্তু একো দেখা নাপায় পানীখিনি চাওক আমাৰ ৰাস্তা বনালে ধূলি দি এনেকুৱা হৈ থাকে একদম মাস্ক মাৰি হেলমেট পিন্ধি চকু মুদিও তত নাপাওঁ এয়া চাওক এতিয়া ইয়াত ধুঁৱলি কুঁৱলি হৈ আছে এনেকৈ ফগে মিৰিক চাই মেলি বেক কৰি পেলাই আকৌ পশুপতি পালোহি আমি তেতিয়া নেপাল বৰ্ডাৰৰ ভিতৰত গ'লোঁ যদিও পশুপতি মাৰ্কেটটোত যোৱা নহ'ল যে দেৰি হ'ব বুলি এতিয়া মিৰিকৰ পৰা ঘূৰি আহি এপাক সোমাওঁ বুলি ভাবিছোঁ আপোনালোককো দেখুৱাম বাৰু আৰু এয়া আমি গৈ আছোঁ পশুপতি মন্দিৰলৈ আমি এতিয়া নেপালৰ ভিতৰত এইবিলাক নেপাল হয় দেই সকলোবোৰ নেপাল আহিবৰ আৰু এটা কথা এইখিনিতে গৈ জনাই থৈ দিওঁ আহিবৰ সময়ত আপোনালোকে গেটত কোনো ধৰণৰ ভিডিঅ' কৰিব নোৱাৰিব কিন্তু তাতে আৰু আপোনালোকে ID কাৰ্ড দেখুৱাব লাগিব দেখুৱাই পেলাই যেইজন মানুহে আপোনালোকে তাতে এণ্ট্ৰি কৰিব লাগিব এণ্ট্ৰি কৰি পেলাই আহিব পাৰিব আৰু এটা টেক্সি ফেয়াৰটো 300 লয় গাড়ীখন ফুল হওক বা নহওক এজন আহিলেও 300 আৰু কেইবাজন আহিলেও 300 তেওঁলোকে লৈও যাব আৰু পশুপতি মাৰ্কেটটো দেখুৱাই মেলি পুনৰ উভতাই লৈ আহিব তেতিয়া যে আমি আহিছিলোঁ পুৰা মানে হেৰি আছিলে জেগাটো মানে মুকলিও আছিলে এতিয়া কিন্তু একদম বৰষুণ আহি গ'ল আৰু ফগ আহি গ'ল
আপোনালোকক যিকোনো টেক্সিয়ে সদায় এই মন্দিৰৰ ফ্ৰণ্টতে এৰি দিব, তাৰমানে নমাই দিব আৰু টেক্সি ড্ৰপ এৰিয়া বুলিয়ে কোৱা হয় এইটো। তাৰপিছত সকলোৱে মন্দিৰ দৰ্শন কৰে, মন্দিৰ দৰ্শন কৰি মাৰ্কেটটো অকণমান চাই মেলি পিছত যায়গৈ। এইটো এটা গেট পশুপতি মন্দিৰ যোৱাৰ, অকণমান সিফালে আছে আৰু এইজনা আমাৰ হনুমান। এইটোৱে পশুপতি মন্দিৰ। এয়াই হৈছে নেপালৰ পশুপতি মাৰ্কেট। এফালৰ পৰা আৰম্ভ হৈছে আৰু তললৈকে গৈ থাকিব পাৰে বাৰু, কিন্তু মোৰ মতে নাহাটোৱে ভাল হ'ব। বৰ বিশেষ একো নাই, আমাৰ সেই তাত লোকেল বজাৰৰ নিচিনা বা মানে কিবা এক্সট্ৰা একো নাই, একো দেখিবলৈ নাপায়। তাতকৈ সেই দাৰ্জিলিঙৰ মল বজাৰ বা চক বজাৰ সেইবিলাকেই ভাল। নেপালৰ পৰা উভতি আহি বাটতে পালোঁ টয় ট্ৰেইনৰ মই ডিটেইল ভিডিঅ'ৰ লিংক বাৰু ডেছক্ৰিপশ্যনত দি দিম। আৰু আজিলৈ ভিডিঅ'টো সামৰিব লৈছোঁ। তাৰপিছত আমি ধুনীয়া ধুনীয়া ঠাইত গ'লোঁ। এইবিলাক ক'ৰ ঠাই কি কথা জানিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, লগতে ন'টিফিকেশ্যনৰ পাবৰ কাৰণে বেল আইকনটো প্ৰেছ কৰি থৈ দিব। আৰু আজিৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই, টেক কেয়াৰ, লাভ ইউ অল।